Hi friends, subscribe now and press the bell icon. এখন হাবিত এটা চৰাই আৰু এটা পৰুৱা নলে গলে লগা বন্ধু আছিল। এদিনাখনৰ কথা, চৰাইটোৱে আনন্দ মনেৰে উৰি উৰি ভাগৰ লগাত গছৰ ডালত বহি জিৰণি লৈ আছিল। তেনেতে এটা চিকাৰী আহি চৰাইটোক মৰাৰ উদ্দেশ্যে বন্দুক টোঁৱালে আৰু তলতে ৰৈ থকা পৰুৱাটোৱে কথা বিষম দেখি সাউতকৈ গৈ চিকাৰীৰ ভৰিত কামোৰ দিলে আৰু লগে লগে চিকাৰীৰ লক্ষ্য অন্য দিশে যোৱাত চৰাইটো সেই ঠাইৰ পৰা উৰি গুচি গ'ল। আৰু পৰুৱাই চৰাইক উপকাৰ কৰাৰ বাবে চৰাইটোৱে মনতে বৰ ৰং পালে। কিছুদিনৰ পিছৰ কথা, এদিনাখন বতাহ অহাত পৰুৱাটো উৰি গৈ হাবিৰ কাষত থকা নদীত পৰিলগৈ আৰু সি নদীৰ পৰা পাৰলৈ উঠিবলৈ বৰকৈ চেষ্টা কৰি আছিল, কিন্তু সি পাৰলৈ উঠি আহিব পৰা নাছিল। তেনেতে চৰাইটোৱে পৰুৱাৰ এনে অৱস্থা দেখি ভাবিলে যে পৰুৱাইও মোক এদিন উপকাৰ কৰি থৈছিল, সেইবাবে আজি ময়ো তাক উপকাৰ কৰিব লাগিব। এই বুলি ভাবি চৰাইটোৱে গছৰ পৰা পাত এটা ঠোঁটেৰে আনি পানীত পেলাই দিলে আৰু লগে লগে পৰুৱাই পাতটোত উঠি জীৱন ৰক্ষা কৰিলে। সেইবাবে তোমালোকেও সকলোকে সহায় কৰিবা, তেহে তোমাকো সকলোৱে সহায় কৰিব।